নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম হৈ যোৱা 2021 বৰ্ষৰ ডিএলএড এক্সামৰ এক্সপেক্টেড কাটঅফৰ বিষয়ে যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো আগন্তুক আমি এনেকুৱা ভিডিঅ' দি থাকিম তেনেহলে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি প্ৰথমতে আলোচনা কৰিম যোৰহাট ডিষ্ট্ৰিক্টত এছটিপিৰ যাব পাৰে 104 পৰা 115 ভিতৰত থাকিলে আপুনি সিট পোৱাৰ চান্সটো আছে আৰু এছটি হেলছৰ কেণ্ডিডেট যোৰহাট ডিষ্ট্ৰিক্টত কম সেইকাৰণে 50 পৰা 70 ভিতৰত আহিলে আপোনাৰ সিলেক্ট হোৱাৰ চান্সটো আছে আৰু এছচিৰ 105 পৰা 120 ভিতৰত যদি আহে আপোনাৰ সিলেক্ট হোৱাৰ চান্সটো আছে ওবিসি এমওবিসিৰ কাৰণে 112 পৰা 120 ভিতৰত থাকিব আৰু জেনেৰেলৰ বা আনৰিজাৰ্ভৰ 125 পৰা 140 ভিতৰত থাকিব নেক্সট ডিস্ট্ৰিক্ট শিৱসাগৰ ডিস্ট্ৰিক্টত এছটিপিৰ কাৰণে যাব পাৰে 98 পৰা 110 ভিতৰত আহিব পাৰে আৰু এছটি হেলছৰ 47 পৰা 50 ভিতৰত আহিব আৰু এছচিৰ 98 পৰা 115 ভিতৰত আহিব পাৰে ওবিসি এমওবিসিৰ 100 পৰা 115 ভিতৰত আহিব পাৰে আৰু জেনেৰেলৰ কাৰণে 125 পৰা 130 ভিতৰত আহিব পাৰে এটো কোনো ধৰণৰ অফিচিয়েল ওয়েবসাইটত প্ৰকাশ পোৱা কাটঅফ নহয় এটা আমি এক্সপেক্টেড কৰিছোহে মাত্ৰ জিলা ভিত্তিক ভ্যাকেন্সিৰ ভিত্তিত আমি এটো তালিকা প্ৰস্তুত কৰিছো এতিয়া আমি আলোচনা কৰিম তিনিচুকীয়া ডিস্ট্ৰিক্টত 110 পৰা 120 ভিতৰত আহিব পাৰে এছটিপিৰ আৰু এছটি হেলছৰ 105 পৰা 110 ভিতৰত আহিব পাৰে এছচিৰ 110 পৰা 120 ভিতৰত আহিব পাৰে আৰু ওবিসি এমওবিসিৰ কাৰণে 120 পৰা 125 ভিতৰত আহিব পাৰে জেনেৰেলৰ কাৰণে 130 পৰা 150 ভিতৰত আহিব পাৰে নেক্সট ডিস্ট্ৰিক্ট আমি চাম ধেমাজিত 110 পৰা 120 ভিতৰত আহিব আৰু এছটি হেলছৰ 105 পৰা 110 ভিতৰত আহিব পাৰে এছচিৰ কাৰণে ধেমাজি ডিস্ট্ৰিক্টত 110 পৰা 120 ভিতৰত আহিব পাৰে আৰু ওবিসি এমওবিসিৰ কাৰণে আহিব পাৰে 50 ভিতৰত আহিব পাৰে ধেমাজি ডিস্ট্ৰিক্টত নেক্সট আমি আলোচনা কৰিম গোলাঘাট ডিস্ট্ৰিক্টত এছটিপিৰ কাৰণে আহিব পাৰে 98 পৰা 107 ভিতৰত আৰু এছটি হেলছৰ আহিব পাৰে 50 পৰা গোলাঘাট ডিস্ট্ৰিক্টত এছটি হেলছৰ কাৰণে আহিব পাৰে 50 পৰা 60 ভিতৰত আৰু এছচিৰ কাৰণে আহিব পাৰে 100 পৰা 110 ভিতৰত আৰু ওবিসি এমওবিসিৰ কাৰণে 110 পৰা 20 ভিতৰত আহিব পাৰে গোলাঘাট ডিস্ট্ৰিক্টত আৰু জেনেৰেলৰ কাৰণে 120 পৰা 130 ভিতৰত আহিব পাৰে গোলাঘাট ডিস্ট্ৰিক্টত নেক্সট ডিস্ট্ৰিক্ট আমি আলোচনা কৰিম মাজুলীত আহিব পাৰে এছটিপিৰ কাৰণে 109 পৰা 115 ভিতৰত আৰু এছটি হেলছৰ কাৰণে আহিব পাৰে 10 পৰা 50 ভিতৰত আৰু এছচিৰ কাৰণে আহিব পাৰে 110 পৰা 119 ভিতৰত আৰু ওবিসি এমওবিসিৰ কাৰণে আহিব পাৰে 125 ভিতৰত মাজুলী ডিস্ট্ৰিক্টত ওবিসি আৰু এমওবিসিৰ কাৰণে আহিব পাৰে 100 পৰা
নেক্সট আমি আলোচনা কৰিম লখিমপুৰ ডিষ্ট্ৰিক্টত ST Pৰ কাৰণে আহিব পাৰে 100ৰ পৰা 110ৰ ভিতৰত আৰু STLৰ কাৰণে লখিমপুৰ ডিষ্ট্ৰিক্টত 47ৰ পৰা 50ৰ ভিতৰত আহিব পাৰে আৰু SCৰ কাৰণে 100ৰ পৰা 110ৰ ভিতৰত আহিব পাৰে আৰু লখিমপুৰ ডিষ্ট্ৰিক্টত OBC আৰু MOBCৰ কাৰণে 110ৰ পৰা 120ৰ ভিতৰত আহিব পাৰে আৰু আনৰিজাৰ্ভৰ কাৰণে 123ৰ পৰা 130ৰ ভিতৰত আহিব পাৰে নেক্সট আমি আলোচনা কৰিম ডিব্ৰুগড় ডিষ্ট্ৰিক্টত ST Pৰ কাৰণে আহিব পাৰে 100ৰ পৰা 110ৰ ভিতৰত আহিব পাৰে আৰু STLৰ কাৰণে 47ৰ পৰা 50ৰ ভিতৰত আহিব পাৰে আৰু SCৰ কাৰণে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত 115ৰ পৰা 120ৰ ভিতৰত আহিব পাৰে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আৰু আনৰিজাৰ্ভৰ কাৰণে 125ৰ পৰা 135ৰ ভিতৰত আহিব পাৰে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত নেক্সট আমি আলোচনা কৰিম শোণিতপুৰ জিলাত ST Pৰ কাৰণে আহিব পাৰে 85 আৰু 90ৰ ভিতৰত আহিব পাৰে আপোনাৰ নাম আৰু STLৰ কাৰণে STLৰ কাৰণে 70ৰ পৰা 85ৰ ভিতৰত আহিব পাৰে শোণিতপুৰ ডিষ্ট্ৰিক্টত আৰু 87ৰ পৰা 97ৰ ভিতৰত আহিব পাৰে আপোনাৰ SC কেণ্ডিডেটসকলৰ আৰু OBC আৰু MOBCৰ কাৰণে আহিব পাৰে 100ৰ পৰা 110ৰ ভিতৰত আৰু আনৰিজাৰ্ভৰ কাৰণে 112ৰ পৰা 120ৰ ভিতৰত আহিব পাৰে শোণিতপুৰ ডিষ্ট্ৰিক্টত নেক্সট আমি আলোচনা কৰিম কোকৰাঝাৰ ডিষ্ট্ৰিক্টত ST Pৰ কাৰণে আহিব পাৰে 100ৰ পৰা 105ৰ ভিতৰত আৰু STLৰ কাৰণে আহিব পাৰে 75ৰ পৰা 80ৰ ভিতৰত কোকৰাঝাৰ ডিষ্ট্ৰিক্টত SCৰ আহিব পাৰে 70ৰ পৰা 80ৰ ভিতৰত আৰু OBC আৰু MOBCৰ কাৰণে 90ৰ পৰা 100ৰ ভিতৰত আহিব পাৰে আৰু আনৰিজাৰ্ভৰ কাৰণে 101ৰ পৰা 120ৰ ভিতৰত আহিব পাৰে নেক্সট আমি আলোচনা কৰিম মৰিগাঁও ডিষ্ট্ৰিক্টত ST Pৰ কাৰণে আহিব পাৰে 90ৰ পৰা 100ৰ ভিতৰত আৰু STLৰ কাৰণে আহিব পাৰে 85ৰ পৰা 70ৰ ভিতৰত আৰু SCৰ কাৰণে আহিব পাৰে 90ৰ পৰা 100ৰ ভিতৰত OBC আৰু MOBCৰ কাৰণে আহিব পাৰে 98ৰ পৰা 107ৰ ভিতৰত আৰু আনৰিজাৰ্ভৰ কাৰণে 100ৰ পৰা 120ৰ ভিতৰত আহিব পাৰে নেক্সট আমি আলোচনা কৰিম নগাঁও ডিষ্ট্ৰিক্টত ST Pৰ কাৰণে 75ৰ পৰা 80ৰ ভিতৰত আহিব পাৰে আৰু STLৰ কাৰণে 48ৰ পৰা 50ৰ ভিতৰত আহিব পাৰে নেক্সট SCৰ কাৰণে আহিব পাৰে 76ৰ পৰা 80ৰ ভিতৰত আৰু OBC আৰু MOBCৰ কাৰণে আহিব পাৰে 80ৰ পৰা 85ৰ ভিতৰত আৰু আনৰিজাৰ্ভৰ আহিব পাৰে 86ৰ পৰা 90ৰ ভিতৰত নেক্সট আমি আলোচনা কৰিম বৰপেটা ডিষ্ট্ৰিক্টত ST Pৰ কাৰণে আহিব পাৰে 70ৰ পৰা 75ৰ ভিতৰত আৰু STLৰ কাৰণে আহিব পাৰে 47ৰ পৰা 50ৰ ভিতৰত আৰু SCৰ কাৰণে আহিব পাৰে 72ৰ পৰা 78ৰ ভিতৰত OBC আৰু MOBCৰ কাৰণে আহিব পাৰে 80ৰ পৰা 85ৰ ভিতৰত আৰু আনৰিজাৰ্ভৰ কাৰণে আহিব পাৰে 90ৰ পৰা 100ৰ ভিতৰত
নেক্সট আমি আলোচনা কৰিম বঙাইগাঁও ডিষ্ট্ৰিক্টৰ 100ৰ পৰা 110ৰ 100ৰ পৰা 107ৰ ভিতৰত আহিব পাৰে STPৰ কাৰণে আৰু STLৰ কাৰণে আহিব পাৰে 50ৰ পৰা 55ৰ ভিতৰত আৰু SCৰ কাৰণে আহিব পাৰে 103ৰ পৰা 109ৰ ভিতৰত OBC MOBCৰ কাৰণে আহিব পাৰে 110ৰ পৰা 118ৰ ভিতৰত আৰু আনৰিজাৰ্ভৰ কাৰণে আহিব পাৰে 120ৰ পৰা 113ৰ ভিতৰত 130ৰ ভিতৰত আহিব পাৰে বঙাইগাঁও ডিষ্ট্ৰিক্টত নেক্সট আমি আলোচনা কৰিম কাছাৰ ডিষ্ট্ৰিক্টত STPৰ কাৰণে আহিব পাৰে 85ৰ পৰা 90ৰ ভিতৰত আৰু STLৰ কাৰণে আহিব পাৰে 70ৰ পৰা 75ৰ ভিতৰত তাৰপিছত আহিব পাৰে SCৰ কাৰণে আহিব পাৰে 87ৰ পৰা 92ৰ ভিতৰত আৰু OBC MOBCৰ কাৰণে আহিব পাৰে 95ৰ পৰা 100ৰ ভিতৰত আৰু আনৰিজাৰ্ভৰ কাৰণে আহিব পাৰে 101ৰ পৰা 120ৰ ভিতৰত দৰং ডিষ্ট্ৰিক্টত STPৰ কাৰণে আহিব পাৰে 85ৰ পৰা 90ৰ ভিতৰত আৰু STLৰ কাৰণে আহিব পাৰে 60ৰ পৰা 70ৰ ভিতৰত SCৰ কাৰণে আহিব পাৰে 87ৰ পৰা 92ৰ ভিতৰত আৰু OBC আৰু MOBCৰ কাৰণে আহিব পাৰে 95ৰ পৰা 100ৰ ভিতৰত আৰু আনৰিজাৰ্ভৰ কাৰণে আহিব পাৰে 101ৰ পৰা 120ৰ ভিতৰত নেক্সট আমি আলোচনা কৰিম ধুবুৰী ডিষ্ট্ৰিক্টৰ 85ৰ পৰা 90ৰ ভিতৰত আহিব পাৰে STPৰ আৰু 55ৰ পৰা 60ৰ ভিতৰত আহিব পাৰে STLৰ 87ৰ পৰা 92ৰ ভিতৰত আহিব পাৰে SC সকলৰ আৰু OBC আৰু MOBCৰ কাৰণে আহিব পাৰে 95ৰ পৰা 109ৰ ভিতৰত আৰু আনৰিজাৰ্ভৰ কাৰণে আহিব পাৰে 101ৰ পৰা 120ৰ ভিতৰত নেক্সট আমি আলোচনা কৰিম ডিমা হাছাও ডিষ্ট্ৰিক্টত STPৰ কাৰণে আহিব পাৰে 50ৰ পৰা 60ৰ ভিতৰত আৰু STLৰ কাৰণে আহিব পাৰে 80ৰ পৰা 95ৰ ভিতৰত SCৰ কাৰণে আহিব পাৰে 60ৰ পৰা 70ৰ ভিতৰত আৰু OBC আৰু MOBCৰ কাৰণে আহিব পাৰে 70ৰ পৰা 80ৰ ভিতৰত আনৰিজাৰ্ভৰ কাৰণে আহিব পাৰে 80ৰ পৰা 90ৰ ভিতৰত নেক্সট আলোচনা কৰিম গোলাঘাট গোৱালপাৰা ডিষ্ট্ৰিক্টৰ নেক্সট আমি আলোচনা কৰিম গোৱালপাৰা ডিষ্ট্ৰিক্টৰ STPৰ কাৰণে আহিব পাৰে 80ৰ পৰা 85ৰ ভিতৰত আৰু STLৰ কাৰণে আহিব পাৰে 50ৰ পৰা 60ৰ ভিতৰত আহিব পাৰে STLৰ নেক্সট SCৰ কাৰণে আহিব পাৰে 83ৰ পৰা 88ৰ ভিতৰত OBC MOBCৰ কাৰণে আহিব পাৰে 90ৰ পৰা 95ৰ ভিতৰত আৰু আনৰিজাৰ্ভৰ কাৰণে আহিব পাৰে 100ৰ পৰা 120ৰ ভিতৰত নেক্সট আমি আলোচনা কৰিম গোলাঘাট ডিষ্ট্ৰিক্টত STPৰ কাৰণে আহিব পাৰে 98ৰ পৰা 100ৰ ভিতৰত আৰু STLৰ কাৰণে আহিব পাৰে 60ৰ পৰা 65ৰ ভিতৰত SCৰ কাৰণে আহিব পাৰে 100ৰ পৰা 105ৰ ভিতৰত OBC আৰু MOBCৰ কাৰণে আহিব পাৰে 106ৰ পৰা 115ৰ ভিতৰত আৰু আনৰিজাৰ্ভৰ কাৰণে আহিব পাৰে 115ৰ পৰা 125ৰ ভিতৰত আহিব পাৰে গোলাঘাট ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভৰ কাৰণে নেক্সট আমি আলোচনা কৰিম হাইলাকান্দি ডিষ্ট্ৰিক্টত STPৰ কাৰণে 70ৰ পৰা 80ৰ ভিতৰত আহিব পাৰে আৰু 80ৰ পৰা 85ৰ ভিতৰত STLৰ কাৰণে আহিব পাৰে
SCৰ কাৰণে 70ৰ পৰা 80ৰ ভিতৰত আহিব পাৰে আৰু OBC আৰু MOBCৰ কাৰণে 82ৰ পৰা 87ৰ ভিতৰত আহিব পাৰে আৰু আনৰিজাৰ্ভৰ কাৰণে 90ৰ পৰা 100ৰ ভিতৰত আহিব পাৰে হাইলাকান্দি ডিষ্ট্ৰিক্টত। নেক্সট আমি আলোচনা কৰিম কামৰূপ মেট্ৰ' বা কামৰূপ গ্ৰাম্যৰ বিষয়ে। কামৰূপত STPৰ কাৰণে আহিব পাৰে 80ৰ পৰা 85ৰ ভিতৰত আৰু STLCৰ কাৰণে আহিব পাৰে 50ৰ পৰা 60ৰ ভিতৰত আৰু SCৰ আহিব পাৰে 80ৰ পৰা 85ৰ ভিতৰত আৰু OBC আৰু MOBCৰ কাৰণে আহিব পাৰে 85ৰ পৰা 90ৰ ভিতৰত আৰু আনৰিজাৰ্ভ আহিব পাৰে 95ৰ পৰা 105ৰ ভিতৰত। নেক্সট আমি আলোচনা কৰিম কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ। কাৰ্বি আংলং ডিষ্ট্ৰিক্টত STPৰ কাৰণে আহিব পাৰে 50ৰ পৰা 60ৰ ভিতৰত আৰু STLCৰ কাৰণে আহিব পাৰে 70ৰ পৰা 80ৰ ভিতৰত STLCৰ কাৰণে আহিব পাৰে আৰু SCৰ কাৰণে আহিব পাৰে 60ৰ পৰা 65ৰ ভিতৰত আৰু OBC আৰু MOBCৰ কাৰণে আহিব পাৰে 60ৰ পৰা 65ৰ ভিতৰত আৰু আনৰিজাৰ্ভৰ কাৰণে আহিব পাৰে 90ৰ পৰা 100ৰ ভিতৰত। নেক্সট ডিষ্ট্ৰিক্ট আলোচনা কৰিম আমি কৰিমগঞ্জ ডিষ্ট্ৰিক্টত আহিব পাৰে STPৰ কাৰণে 80ৰ পৰা 90ৰ ভিতৰত আৰু STLCৰ কাৰণে আহিব পাৰে 60ৰ পৰা 70ৰ ভিতৰত। SCৰ আহিব পাৰে 82ৰ পৰা 87ৰ ভিতৰত আৰু OBC আৰু MOBC আহিব পাৰে 90ৰ পৰা 96ৰ ভিতৰত আৰু আনৰিজাৰ্ভৰ কাৰণে আহিব পাৰে 100ৰ পৰা 120ৰ ভিতৰত।